হ্যাঁ কটি নিবি যাবি আকৌ কাকাত মাৰিব লাগে ৰাতিপুৱা কাকাতহে মায়ে পানী ভাতটো ভাল হৈ থাকি উঠাই নিচিনা পাগল মাথাটো চুট গৈ তেল লৈ পেলাই তেল নলগ কি ৰঙা মুৱাবি আৰু দুটা নিবি নাহাঁতি হে গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই যেতিয়া হয় মোৰ এই চেনেলটোলৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে 8 তাৰিখ আৰু আজি বাহঁত গ'লগৈ সিহঁতে মানে গোসাঁনী অন্নপ্ৰসন্নৰ দিনাখন আহিছিলে কালি যোৱা কথা আছিলে গৰমটো দেখিয়ে নগ'লে আৰু আজি এতিয়া সিহঁতে ৰাতিপুৱাই মানে 6টা বাজিতে গ'লগৈ মানে 7টা বাজিত মঙলদৈ একে ডাইৰেক্ট গাড়ীখন আছে সেইটো কাৰণে আৰু আজি হৈছে 8 তাৰিখ আৰু আজি গোসাঁনী 7 মাহ পূৰ হ'ল কমপ্লিট হ'ল 7 মাহ আৰু আজিতো 7 মাহৰ মানে কমপ্লিট হোৱা ফটো তুলিব আছেই মই যিহেতু একে 1 মান্থৰ পৰা একদম মানে 12 মান্থলৈ মই মানে ফটো তুলিম বুলি সিদ্ধান্ত কৰিয়ে লৈছোঁ মানে কৰি পেলাই তেতিয়া মানে মই এখন ফ্ৰেম বনাম এবছৰত গোসাঁনী সেইটো বাৰ্থডে গিফ্ট হিচাপে মই তাইক দিম আৰু মানে কি গিফ্ট হিচাপে মানে কি এইটো মানে মই সজাই থৈ দিম যিহেতু তাই এটা স্মৃতি জড়িত হৈ থাকিব ন মই তেতিয়া দেখা পাম যে গম পাম যে এইখনত এনেকুৱা আছিলে তাৰপৰা অলপ ডাঙৰ হৈছে তাৰপৰা অলপ ডাঙৰ হৈছে তেনেকুৱা নিচিনা তাইও ডাঙৰ হ'লে যাতে চাব পাৰিব যে মই আগতে এনেকুৱা আছিলোঁ এমাহত এনেকুৱা আছিলোঁ 2 মাহত তেনেকুৱা আছিলোঁ 3 মাহত তেনেকুৱা আছিলোঁ তো এইটো কাৰণে মই সেইটো ভাবিয়ে মানে মই এইটো কাম কৰিম বুলি ভাবিছিলোঁ আৰু যিহেতু এইকেইদিন কমপ্লিট হৈয়ে আছে এতিয়া 7 মাহৰ আজি যিহেতু 7 মাহ কমপ্লিট হ'ব আজি ফটোখন তুলিব আছে আৰু এসোপা কাপোৰ ধোৱা কাপোৰ জাপি থৈ দিছোঁ গডৰেজত ভৰাব আছে এসোপা আছে আৰু গিফ্টটো আনবক্সিং কৰিব আছে আপোনালোকক দেখাব আছে সেইটো বাৰু ভিডিঅ' পিছত নেক্সট ভিডিঅ'ত দিম আজি ফটো তুলিব আছে ফটোখিনি তুলি লওঁ এতিয়া নুতুলোঁ এতিয়া মই যিহেতু ঘৰৰ কাম সোপা কৰিব আছে আৰু এটা কথা চাবচোন আলহী যোৱাৰ পিছত কিবা এটা অনুষ্ঠান পতাৰ পিছত মানে অনুষ্ঠানটো কৰোঁতে একো নহয় কিন্তু অনুষ্ঠানটোৰ পিছত মানে এনেকুৱা কাম ওলায় এতিয়ালৈ কাম আধাদি শেষ কৰিবই পৰা নাই নহয় গোসাঁনী উঠিলে মই গোসাঁনী দেখাইছোঁ তাই উঠিলে এতিয়া তাইক মই গাঁও দুটা চাইডত দি পেলাই বহাই পেলাই খেলা বস্তু কেইটামান দি পেলাই উমলাই থৈ দিওঁ মই কালি আধা কাপোৰ ধুলোঁ আৰু আজি যিটো কালি বা পিন্ধি থকা কাপোৰ সোপা আছিলে আৰু ধুতি আছিলে সেই সোপা কাপোৰ এতিয়া মায়ে ধুইছে মই মেলি দিওঁ আকৌ তাইক প্ৰথমতে চিভিল লগাই থৈ যাওঁ অলপ খুৱাই দিলোঁ কিবা অলপ আৰু মানে গিফ্ট আনবক্সিং কৰিব আছে সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখুৱাম কাৰণ এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গিফ্ট আনবক্সিং কৰিবলৈ সেইটো অকল এক্সট্ৰা গিফ্ট আনবক্সিঙে দেখুৱাম আপোনালোকক গোসাঁনীয়ে মানে চবৰে চাবলৈ মন যায় দিয়কচোন বাৰু মানে কি উঠিছে কি উপহাৰ পাইছে আৰু এতিয়া মানুহজন গ'ল চৰাইবাহী ভাড়া এটা আছে আৰু দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো দুপৰীয়া ভাত খাই কৈ শুলোঁ গোসাঁনীয়ে মই এনেকুৱা শুলোঁ নহয় একদম ভাটিবেলা 5টামান বাজি উঠিছোঁ মানে ইমান ভাগৰ লাগিছে এইকেইদিন শুৱা ইমান খেলি মেলি হৈছে আৰু গৰমটো অনুযায়ী শুবও পৰা নাই সেইদিনাখন গোটেই ৰাতিটো লাইন নাই মই গোটেই ৰাতিটো গোসাঁনী বেছি থাকিব লগা হৈছে ওলাই মিলাই বেগটো লৈছোঁ আৰু মই এতিয়া যাব ওলাইছোঁ দন্দুৱালৈ মানে হোমিঅ' ডক্টৰৰ ওচৰলৈ গোসাঁনী গাত পিছফালে কিবা এটা ওলাইছে সৰৰ নিচিনা কি ওলাইছে তাকে চাই আহোঁগৈ দেখুৱাই আকৌ আহোঁগৈ গ'ল সিহঁত দুটা আগতীয়াকৈ মই এতিয়া পিছত যাম এতিয়া যাওঁ দন্দুৱালৈ মানে গোসাঁনীক লৈ যাওঁ তাই এই পিঠিৰ ছাইডত কিবা ইমানডোখৰমান সৰ টাইপৰ হৈছে তো দেখুৱাই আহোঁগৈ কাৰণ পিছত বহলি গ'লে বেয়া হ'ব প্ৰব্লেম বেছি হৈ যাব সেইটো কাৰণে বোলো দেখুৱাই লৈ আহোঁগৈ আৰু আহিলোঁ এতিয়া পাপাই স্কুটিখন আহিবৰ কাৰণে পাপাই তেল ভৰাব গৈছে তেল ভৰাব যাওঁতে মানুহজনে ক'লে কি পাপাই তেল ভৰা হ'লে চাহ অলপ খাওঁ এতিয়া মই আকৌ তেওঁলৈ চাহ বনাব লৈছোঁ দেখুৱাই লৈ আহোঁগৈ পিছত কি হয় হৈ থাকিব নাজানো কিবা
যদি হোমিঅত ভাল তেতিয়া আকৌ এল'পেথিক কৰিব লাগিব। যে হ'ল এসপ্তাহমান বেছি হ'ল হৈ থকা, কিন্তু কি হৈছে মই ধৰিব পৰা নাই বস্তুটো। তাৰপিছত উপায় ক'লে কি ব'লা দেখুৱাই লৈ আহোঁ, চবেই যেতিয়া ক'লে বোলো ব'লা দেখুৱাই লৈ আহোঁ, পিছত আকৌ বেছি প্ৰব্লেম হৈ যাব পাৰে। সেইটো কাৰণে ইমান গৰম মাৰিছে নহয়নে? আপোনালোকৰ গৰম মাৰিছেনে সেইফালে? একে বহুতেই গৰম মাৰিছে সেইফালে। পাপাই এতিয়া তেল ভৰাই আনিব, চাহকণ খাই লওঁ, লৈ পেলাই যাওঁ। আৰু আমাৰ ঘৰত বস্তু এটা আছে নহয়, নতুন সদস্য এটা আহিছে, আপোনালোকে গম পাইছেনে নাই? মই দেখাই দি আছোঁ টিপু 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 নামটো টিপু থৈছোঁ, কথা ক'ব নোৱাৰে এতিয়া, আনিছেহে নতুনকৈ। আৰু যাওঁ, আহি পাই আকৌ সন্ধিয়া আজি আমাৰ নামঘৰত পাপা আহিছে যে, পাপাই মানে হেৰি দিব, খিচিৰি দিব নামঘৰত, মাহ প্ৰসাদ দিব, খিচিৰি দিব। আৰু তাতো আহিব লাগিব ভাটিবেলালৈ, মানে ভাটিবেলা মানে কি আৰু এতিয়া আহিলে মই নেযাম নেকি, যাব পাৰোঁ। মানে মোৰ জেঠাই জীয়েকজনী যে আপোনালোক কিছুদিনৰ আগত ভিডিঅ'ত দেখাইছিলোঁ, জেঠাই ছোৱালীজনী, তাই মানে এই গোসাঁনী অন্নপ্ৰসন্নৰ দিনাখন নাহিলে, তাই ডিউটি আছিল যে ছুটি নাপালে, তাই কৈছে আজি আহিম বুলি। এতিয়া 5টা বাজিলে তাই অহাই নাই, আহে নে নাহে নাজানো, ফোন কৰিব লাগিব। যদি আহে ঘৰলৈ যামগৈ, আৰু যদি নাহে মই ইয়াতে থাকিম, মানে আকৌ অহা যোৱা কিমান কৰি থাকিম আৰু এটা ৰাস্তা দেখি। তো এতিয়া চাহখিনি বনাই মই দি লওঁ। হাই কোৱা, হাই হাই কোৱা, হাই হাই। আমি এতিয়া ডক্টৰক দেখুৱালোঁ। ডক্টৰে কি ক'লে? ঔষধ দিলে? ডক্টৰে কি দিলে? ঔষধ দিলে নে কি? ডক্টৰক দেখুৱালোঁ, দেখাই পেলাই ডক্টৰে কৈছে একো নাই, গৰমৰ কাৰণেই হৈছে, মানে তাই বহুত ঘামে যে তাই, সেইটো কাৰণে ফেন লগালেও ঘামি থাকে, সেইটো কাৰণে হৈছে। পুৰীয়া দিছে, খোৱালে ভাল হ'ব বুলি কৈছে। এতিয়া চাওঁ কি হয়, পিছত আকৌ সেই যদি নহয় ভাল নহয় বেলেগ কৰিব লাগিব। আৰু এয়া আমি গুচি আহিলোঁ স্কুটিত, আৰু স্কুটি লৈ গৈছোঁ, টুমটুমখন লৈ যোৱা নাই, মানে এনেই টুমটুমখন লৈ অহা নাই, তিনিটাকে স্কুটিতে আনিছোঁ। এয়া দেখিছেনে, তাই ইফালে এবাৰ চাব, আকৌ ইফালে এবাৰ চাব, তাই যে ইমান ভাল পাইছে নহয়। আৰু এয়া যে কৈছিলোঁ জেঠাই ছোৱালীজনী আহিছে বুলি, তাই এয়া আহিলে, এইটো তাই এটা ফ্ৰক লৈ আহিছে, তাই ফ্ৰকটো পিন্ধি খুব ভাল পাইছে আৰু ভালো লাগিছে ফ্ৰকটো। আৰু তাই মানে একে কাণখনত এই ফ্ৰকটো লাগি যায় যে, তাই একে অশান্তি পাইছে, সেইকাৰণে সুলুকাই দিলোঁ। দি কৰি লৈ ৰাতিপুৱা সন্ধিয়া গা চা ধুই কৰি চাহ অলপ খাই কৰি নামঘৰলৈ আহিলোঁ। আহি পেলাই ইমানেই ভাগৰ লাগিছে, মানে ভিডিঅ' কৰিবই মন যোৱা নাই, মানে গাটো ইমান বেয়া লাগিছে। 2-3 দিনকৈ টোপনি ক্ষতি কৰি পেলাই এতিয়া মানে এই খিচিৰি বনাই আছে, খাই কৰি সোনকালে যাওঁগৈ। তাৰপিছত গোসাঁনী অলপ আমনি কৰিলে, গুচি আহিলোঁ, ভিডিঅ' কৰাই নহ'ল। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পায়, যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত থকা বেল বাটনটো হিট কৰি দিব, আৰু তেতিয়াহে মোৰ ন'টিফিকেশ্যনবিলাক সোনকালে পাব। আজিলৈ বাই বাই।